বন্ধুসকল আজিৰ ভিডিঅ'টো এটা গুৰুত্বপূৰ্ণ ভিডিঅ' যেটো সকলোৰে বাবে প্ৰয়োজন। বন্ধুসকল আমাৰ দৈনন্দিন জীৱনত স্মাৰ্টফোন নোহোৱাকৈ আমি যেন এটা মুহূৰ্ত চলিব নোৱাৰো। গতিকে এই স্মাৰ্টফোনৰ বেটাৰী লাইফটো যেতিয়া বেয়া হৈ যাব তেতিয়া আমাৰ অৱস্থা সেই বেটাৰীটোৰ নিচিনাই হোৱা যেন লাগে। সেইবাবে বন্ধুসকল আজি মই আলোচনা কৰিম যে কেনেকৈ আমাৰ মোবাইলৰ বেটাৰী লাইফ ইনক্ৰিজ কৰিব পাৰি আৰু মোবাইলটো কুশলে ৰাখিব পাৰি। তেন্তে আহক ভিডিঅ'টো আৰম্ভ কৰোঁ। বন্ধুসকল প্ৰথমতে আপুনি আপোনাৰ মোবাইলৰ সেটিংত যাব। তাৰ পিছত একেবাৰে তলত যাব, সেটিংত গৈ একেবাৰে তলত, ওকে। বন্ধুসকল একেবাৰে তলত দেখা পাইছে এবাউট ডিভাইচৰ ওপৰত দেখা পাইছে ইউজাৰ মেনুৱেল। এই ইউজাৰ মেনুৱেলৰ এবাউট ডিভাইচৰ ঠিক মাজত দেখা পাব এটা ডেভেলপাৰ অপশ্যন নামৰ এটা অপশ্যন, আৰু এই অপশ্যনটো হাইড হৈ আছে। আমি কি কৰিব লাগিব, এইটো মেনুৱেলি ইনেবল কৰিব লাগিব। তেতিয়াহ'লে আহক এইটো ইনেবল কৰোঁ। প্ৰথমতে আপুনি যাব লাগিব এবাউট ডিভাইচত, তাৰপিছত ইয়াত ছফ্টৱেৰ ইনফোত যাব লাগিব, ওকে। ইয়াৰ পিছত বিল্ড নম্বৰত 7 বাৰ প্ৰেছ কৰিব লাগিব, ওকে। বিল্ড নম্বৰত 1 2 3 4 5 6 7 ইয়াত চাওক ডেভেলপাৰ মোড হেজ বিন ইনেবলড ইয়াত লিখা আছে। গতিকে আহক এবাৰ আমি চেক কৰি লওঁ। বন্ধুসকল চাওক ডেভেলপাৰ অপশ্যনছ যেটো ইয়াত শ্ব' কৰিছে ইউজাৰ মেনুৱেল আৰু এবাউট ডিভাইচৰ ঠিক মাজতে ইয়াত দেখা পাইছে আপুনি ডেভেলপাৰ অপশ্যনছ, ওকে। বন্ধুসকল এতিয়া যাম ডেভেলপাৰ অপশ্যনত আৰু এইটো ইনেবল কৰি দিম, ওকে। ইয়াত ওকে কৰি দিব। ইয়াৰ পিছত তলপিনে আহক। বন্ধুসকল ইয়াত দেখা পাইছে উইন্ডোজ এনিমেশ্যন স্কেল, ট্ৰানজিশ্যন এনিমেশ্যন স্কেল, এনিমেটৰ ডিউৰেশ্যন স্কেল। এই তিনিটা কি কৰিব লাগিব, এনিমেশ্যন অফ কৰি দিব লাগিব, ওকে। গতিকে আহক এই তিনিটাৰ এনিমেশ্যন অফ কৰি দিওঁ। হয় বন্ধুসকল এই তিনিটাৰ এনিমেশ্যন অফ কৰি দিছোঁ। এতিয়া তলপিনে আহক। আৰু বন্ধুসকল ইয়াত দেখা পাইছে লিমিট বেকগ্ৰাউণ্ড প্ৰচেছ, ইয়াত ক্লিক কৰিব আৰু ইয়াত দিয়া আছে ষ্টেণ্ডাৰ্ড লিমিট। আপুনি কি কৰিব, ন' বেকগ্ৰাউণ্ড প্ৰচেছ ইয়াত ক্লিক কৰিব। ন' বেকগ্ৰাউণ্ড প্ৰচেছটো অন কৰি দিব। চ' বন্ধুসকল এইখিনিয়ে কৰিবলগীয়া কাম মাত্ৰ। আৰু এইটো সেটিং অন কৰাৰ লগে লগে আপুনি চাব আপোনাৰ মোবাইলৰ বেটাৰী লাইফ বৃদ্ধি পাইছে আৰু মোবাইলটো স্পীডত কাম কৰিছে। গতিকে বন্ধুসকল যদি মোৰ এই ভিডিঅ'টো ভাল লাগিছে তেন্তে প্লিজ লাইক কৰক, শ্বেয়াৰ কৰক, কমেণ্ট কৰক আৰু ছাবস্ক্ৰাইব কৰক টেক আছাম।